শিক্ষা বন্ধুসকল আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সকলোৱে মেৰিট লিষ্ট চাব পাৰিছে, যিসকলে পৰা নাই তেখেতসকলৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে সকলো চিলেক্ট কৰাৰ পাছতো লিংকটো অহা নাই, সেয়েহে আপোনালোকে কি কৰিব, তাৰ বাবে আপোনালোকে যিটো সমৰ্থ লিংক সেই লিংকটোত ক্লিক কৰিব, নহ'লে সেইটো লিংক মই ডেছক্ৰিপশ্যনতো দিয়া আছে। লিংকটোত ক্লিক কৰাৰ পাছত এনেকৈ মেৰিট লিষ্ট বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে কলেজসমূহৰ মেৰিট লিষ্ট আহি যাব। আপোনালোকে নিজৰ নিজৰ কলেজসমূহ বিচাৰি আপোনালোকে তাৰ পৰা মেৰিট লিষ্টসমূহ ডাউনলোড কৰিব ল'ব পাৰিব। তাৰ বাবে আপোনালোকে নিজৰ কলেজসমূহ বিচাৰিবলৈ তললৈ স্ক্ৰল কৰি দিয়াৰ লগে লগে এনেদৰে নাম্বাৰ আহি যাব 1 2 3 4। আপোনালোকে কেই নম্বৰত আপোনালোকৰ কলেজখন আছে গম নাপায়, সেয়েহে আপোনালোকে সকলোবিলাক নম্বৰ চাই গৈ থাকিলে আপোনালোকৰ যিখন কলেজ সেইখন পাই যাব। তাৰ পৰা আপোনালোকে লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মেৰিট লিষ্টসমূহ ডাউনলোড হৈ যাব। মেৰিট লিষ্টসমূহত নিজৰ নাম নাথাকে, সেয়েহে আপোনালোকে যিটো সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লৈ থকাটো অতি গুৰুত্বপূৰ্ণ। গতিকে সেইটো আপোনালোকে বিচাৰি উলিয়াওক, আৰু বিচাৰি লৈ আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ যোগেদি আপোনালোকে ছিট পাইছেনে নাই সেইটো আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ পাছত আপোনালোকৰ 20 আৰু 21 অৰ্থাৎ আজি আৰু কাইলৈ আপোনালোকৰ এডমিশ্যন প্ৰচেছ আছে। তাৰ বাবে আপোনালোকে নিজৰ প্ৰয়োজনীয় ডকুমেণ্টসমূহ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী সকলো ডকুমেণ্ট লৈ যাব। আৰু যিসকলে ফ্ৰী এডমিশ্যন পাব তেওঁলোকে এটা গছপুলি ৰোপণ কৰি তাৰ ফটো লৈ যোৱাটো বাধ্যতামূলক। গতিকে তাৰ লগতে ৰেচন কাৰ্ড, মাক দেউতাকৰ ভোটাৰ, আধাৰ, পেন কাৰ্ড এইকেইটা আপোনালোকে লৈ যাবলৈ নাপাহৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগলৈকৈ এনেদৰে নতুন নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আহি থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ।